নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়বলাত। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ কিছুমান চাকৰি ৰেলৱে ফালৰ পৰা মুকলি কৰি দিলে। কি চাকৰি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব দিব পাৰে আৰু ভিডিঅ'টো বনোৱাৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে। আৰু আপোনালোকে যদি ভেকেঞ্চিখিনি কথা নিজে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আমাক এপ্লাই কৰিব আপোনালোকে কমেণ্ট কৰিলে আমি আপোনালোকে এপ্লাইসমূহ কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF ৰ পৰা। SI ৰিক্ৰুটমেণ্ট আহিছে 452টা, চাব ইন্সপেক্টৰৰ ভেকেঞ্চি আহিছে দেখিব পাৰিছে। মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি 452টা, চাব ইন্সপেক্টৰ এক্সিকিউটিভৰ ভেকেঞ্চি আহি গৈছে আপোনালোকৰ বাবে। এটা বৃহৎ সুযোগ হয় RPF মানে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুটমেণ্টৰ কাৰণে আহিছে। উপ পৰিদৰ্শক পদ খালী আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিব 35,400 টকা পৰ্যন্ত আপোনালোকে এটা ভাল দৰমহা হয়। আৰু নেম অফ দা পোষ্ট চাব ইন্সপেক্টৰ এক্সিকিউটিভ, নেম অফ দা অৰ্গেনাইজেশ্যন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF আৰু নং অফ পোষ্ট দেখিব পাইছে 452টা। মেল কেন্দ্ৰৰ কাৰণে আছে 384টা, ফিমেলৰ কাৰণে আছে 68টা। পে লেভেল আপোনালোকক দিয়া হ'ব 35,400 টকা পৰ্যন্ত। আৰু এডভাৰটাইজমেণ্ট আপোনালোকে দেখিব পাইছে 1/2024 এডভাৰটাইজমেণ্টটো আহিছে। এজ লিমিট দেখিব পাইছে 20ৰ পৰা 28 বছৰ আৰু এজ লিমিটসমূহ 1 জুলাই 2024 পৰ্যন্ত গণনা কৰা হ'ব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিসমূহ SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ, OBC সমূহে 3 বছৰকৈ পাব। আৰু 5 বছৰ মানে কি 28 33 বছৰলৈকে SC কেণ্ডিডেট আবেদন কৰিব পাৰিব। OBC 3 বছৰ মানে 31 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু মেডিকেল ফিটনেছ হ'ব লাগিব। মেডিকেল ফিটনেছ মানে কি আপোনালোকে মেডিকেলি ফুললি ফিট হ'ব লাগিব। কোনো আপোনালোকৰ বেমাৰ আজাৰ থাকিলে নহ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন মানে BA, BSc, BCom। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে BA বা BSc বা BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে SC ST কাৰণে 250 টকা, ফিমেল কেণ্ডিডেট যোন আছে তাৰ কাৰণে 250, সাৰ্ভিচমেনৰ কাৰণে 250, মাইনৰিটিৰ কাৰণে 250, ইকনমিক বেকৱাৰ্ড মানে EWS কাৰণে 250। অনলি যিসমূহ জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 500 টকা জেনেৰেল মেল কেণ্ডিডেট হ'ব। বাকী জেনেৰেল ফিমেলৰ 250 টকা। আৰু যিসমূহ আপোনালোকে পেমেন্ট কৰিব সেই পেমেন্টসমূহ আপোনালোকৰ ৰিটাৰ্ণ কৰি দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ৰিফাণ্ড কৰি দিব যেতিয়া আপোনালোকে এক্সামটো দিব তেতিয়া মানে ইয়াত বেংক একাউণ্টৰ ডিটেইলছ ল'ব আৰু সেই বেংক একাউণ্টটো আপোনালোকে দিব লাগিব আপোনালোকৰ বেংক একাউণ্টটো, তেতিয়া আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। আপোনালোকৰ যিটো বেংক একাউণ্ট ডিটেইলছ সেইটো ইয়াত আপোনালোকে ছাবমিট কৰিব লাগে এপ্লিকেশ্যন ফৰ্মতে। লগতে আপোনালোকৰ সেই পেমেন্টটো এক্সাম দিয়াৰ পিছত আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। ইয়াত দেখিব পাইছে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট পৰ্টেল আছে RPF ৰ, তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰে বা আমি হ'লেও আপোনালোকৰ আবেদনসমূহ কৰি দিম। আপোনালোকে কমেণ্ট এটা কৰি দিলে হ'ল। কমেণ্টত আপোনালোকৰ হোৱাটছআপ নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি পেলাই আমাক আপোনালোকে আবেদনসমূহ কৰাই ল'ব পাৰে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ চেনেলটো শ্বেয়াৰ কৰি দিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম।